নমস্কাৰ বন্ধুসকল, জানবীৰ ৰকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, জানবীৰ কিচেনত আজি আমি বনাব গৈ আছোঁ বগৰীৰ তেলত দিয়া টেঙা আচাৰ। কেনেকুৱা হয় আপোনালোকে জানিব বিচাৰেনে? আহক মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মই লৈছোঁ শুকান বগৰী। গোটেইখিনি পানীত ভালদৰে ধুই ল'ম। ইয়াৰ ওপৰৰ এই খৰিকাটো ওলাই পেলাই দিম। তাৰপিছত ভালদৰে এইটো পেটটো ফালি দিম বগৰীৰ। গোটেইখিনি বগৰীৰ পেট ফালি লৈ যাম। এয়া মই গোটেইখিনি পেটবিলাক ফালি দিছোঁ। এতিয়া মই ইয়াতে নিমখ, হালধি আৰু জালুকৰ গুড়া দিম। এয়া দিলোঁ নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ। গোটেইখিনি ইয়াতে দি দিম। ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। আৰু এয়া মই লৈছোঁ মছলাখিনি। এয়া শুকান জলকীয়া। জানবীৰ ৰকৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এয়া জিৰা, এয়া ধনিয়া আৰু এয়া চপ। গোটেইখিনি মই লৈ লৈছোঁ ভালদৰে। এতিয়া মই গেছত কেৰাহীটো উঠাই দিছোঁ। ইয়াতে শুকান জলকীয়াখিনি অলপ গৰম কৰি ল'ম, যাতে এটা মুৰমুৰা যেনেকুৱা হয়। এয়া জিৰাখিনি, চবখিনি আৰু ধনিয়াখিনি, গোটা ধনিয়া এইখিনি গোটেইখিনি লৈ ল'ম। এতিয়া মই মিক্সিত দিছোঁ গোটেইখিনি আৰু এবাৰ গ্ৰাইণ্ড কৰি ল'ম গোটেইখিনি ভালদৰে। এয়া হৈ গৈছে গোটেইখিনি গুড়ি। এতিয়া এই গোটেইখিনি ইয়াতে ঢালি দি দিম। নিমখ, হালধি আৰু জালুকৰ গুড়া দিয়া আছিল। ইয়াতে বাকী মছলাখিনিও ঢালি দিম আৰু ভালদৰে মিক্স কৰি দিম। আৰু এতিয়া ইয়াতে দিম সৰিয়হ তেল। এয়া মই দি দিছোঁ সৰিয়হ তেল। ভালদৰে মিক্স কৰি দিম, যাতে গোটেই বগৰীখিনিৰ ভিতৰতে সোমাই যায়। এয়া হৈ গৈছে এতিয়া ৰেডি। এতিয়া মই এসপ্তাহমান ভালকৈ ৰ'দত দিম, তাৰপিছত বৈয়ামত ভৰাই থওঁ আৰু হৈ গ'ল তৈয়াৰ আমাৰ বগৰীৰ টেঙা আচাৰ।